নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰ হৈ থকা জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত আমি দেখিবলৈ পাইছিলোঁ যে ৰত্নাই দেৱযানীৰ কথাবোৰ চিন্তা কৰি বহুত বেছি আৱেগিক হৈ পৰিছিল। আনফালে অৰ্ণৱে দেৱযানীক বিচাৰি নাপাই বহুত বেছি চিন্তাত পৰিছিল আৰু তেতিয়া দেৱযানীৰ বিষয়ে কিছুমান কথা ৰত্নাৰ ওচৰলৈ আহি সুধিছিল আৰু তেতিয়া ৰত্নাই দেৱযানীয়ে দিয়া চিঠিখন অৰ্ণৱৰ হাতত দিছিল। আৰু আমি আজিৰ খণ্ডটোত দেখিবলৈ পাম যে দেৱযানী গাঁৱৰ ঘৰলৈ যাব আৰু বহুত বেছি আৱেগিক হৈ পৰাৰ লগতে অৰ্ণৱ আৰু ৰত্নাৰ কথাবোৰ চিন্তা কৰি আকৌ ৰত্না থকাৰ ঠাইলৈ গুচি আহিব আৰু ৰত্নাক লগ কৰিব আৰু ৰত্নাক লগ কৰি সকলোবোৰ কথা কোৱাৰ লগতে ৰত্নাই দেৱযানীয়ে যে কোনোদিন এৰি নাযাওঁ বুলি কৈ কিয় গুচি গৈছিল সেই কথাটো ৰত্নাই দেৱযানীক সুধিব। ইফালে অভিয়ে দেউতাকক কোৱা কথাবোৰত বহুত বেছি দুখিত অনুভৱ কৰিব আৰু মাকৰ আগত দেউতাকক যে সকলো কামৰ কথা কোৱাৰ লগতে কামটো এৰি দিয়াৰ লগতে বেয়াকৈ ক'লেনি সেই কথাটো মাকক সুধিব আৰু অভিয়ে যে কেতিয়াও দেউতাকক সুখ দিব নোৱাৰে সেই বুলি কৈ দুখত ভাগি পৰিব। ইফালে ৰিয়াই পুলিচজনক লগ কৰিব আৰু সেইদিনা কোৰ্টত উপস্থিত নথকাৰ কথাটো সুধিব। এতিয়া বাৰু পুলিচজনে ৰিয়াক কি কৰিব? নে ৰিয়াৰ সৈতে লগ হৈ পুনৰ দেৱযানী আৰু অৰ্ণৱৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰি নতুন খেল খেলাৰ আৰম্ভ কৰিব নি? এই সকলোবোৰ জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজি দেখাব লগা সম্পূৰ্ণ খণ্ডটোত।